স্বাগতম জনাইছোঁ বৰুৱা বাস্তৱ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে আমাৰ বহি আজি আপোনালোকৰ পথাৰৰ পৰিৱেশৰ লগতহে ভিডিঅ'টো কানেকশ্যন হৈ আছে মানে। আৰু আজি আমাৰ মানে মাটি ৰোৱা আৰম্ভ কৰি দিছোঁ। এতিয়া আপোনালোকে দেখিছেই একদম সেইডোখৰৰ পৰা ৰুই আহিছে, একদম গৈ ৰোৱনি পালেগৈ সেই তাৰ। এতিয়া মই তালৈকে গৈ আছোঁ, আপোনালোকক সকলো দৃশ্যাংশ দেখুৱাম। আজি মানে হাঁহ মৰাটো নহয়, হাঁহ মাৰিবলৈ মানে আজি যিহেতু পানীটো মানে বেছি হৈ আছে। কালি মানে আজি যোৱা নিশা মানে 2টা বজাত বৰষুণ দি দিলে যে, আৰু আজি বতৰো ভাল মানে দেখিছে। গোটেই পৰিৱেশটো একেবাৰে সেউজীয়া হৈ আছে, দেখিয়ে ভাল লাগে। আৰু শাওণৰ পথাৰত যিহেতু মাটি ৰোৱা আৰম্ভ কৰে আৰু মানুহবোৰে শাওণৰ 1 তাৰিখ মানৰ পৰাই আৰম্ভ কৰে ৰুবলৈ। গোটেই পৰিৱেশটো ভাল লাগে দেখিছে, গোটেই সেউজীয়া হৈ যায়। এতিয়া মই গৈ আছোঁ ৰোৱনীসকলৰ ওচৰলৈ। চাহ এটা দি থৈ আহিলোঁগৈ বাৰু বৰ্তমান। এতিয়া এনেই পাক এটা মাৰি আহোঁগৈ, চাই থাকক ভিডিঅ'। খেতিৰ অবিহনে জানো মানুহ জীয়াই থাকিব পাৰিব? এতিয়া খেতি নকৰিলেও নহ'ব, যিহেতু খেতিটো প্ৰথমে আহে মানুহৰ, নহ'লে কেনেকৈ মানুহ জীয়াই থাকিব। আৰু এতিয়া যিহেতু খেতিয়কৰ ল'ৰা, খেতি নকৰিলেও নহয়। আৰু খেতিটো মেইন আৰু আচলতে ক'বলৈ গ'লে খেতি মেইন। খেতিটো নহ'লে মানে মানুহ জীয়াই থাকিব নোৱাৰে, নহ'লে ক'ৰ পৰা খাব। বাকী বেলেগ বস্তু খাই থাকি মানুহ জীয়াই থাকিব নোৱাৰে, ভাতকেইটাত যিমানটো শক্তি পায় মানে মানুহে। সেয়া দেখিছে আপোনালোকে, চুনা বৰুৱাই মানে আলি দি আছে আমাৰ গাঁৱৰ। তাৰপৰা এইফালে আমাৰ মাটি তাৰমানে ৰুই আছে, দেখিছেই। তাৰমানে ৰোৱনী আজি আহিছে 6জনী, 3জনী মানে ভাগ হৈ লৈছে। তাৰমানে ওচৰৰ খুৰীহেঁত ববুহেঁত আহিছে আৰু এইফালে ৰুই আছে, দেখিছেই। এতিয়া 92 ৰুই আছে। সেইফালৰ পৰা আমাৰ মায়ে কিবা বগা বটল এটা দাঙি লৈ যে আহিছে, সেইটো হৈছে আপোনাৰ ৰহি। আৰু অসমীয়া মানুহৰ ৰহি আৰু গাহৰি মাংস খাই ল'লে মুখত যেতিয়া এগিলাচ পৰে তেতিয়াতো ক'বই নালাগে আৰু, গম পায়ে চাগে। যিসকল আমাৰ পিয়'ৰ আহোম মানুহ সেইসকলেতো গম পাবই। তাকে মায়ে কৈছে বোলে আহ বোলে খাই লওঁ বোলে, তহঁতেও আহ। তাৰপৰা ৰুব এতিয়া আকৌ লাহেকৈ, চাই থাকক। এইখিনিতে মই আপোনালোকক এটা 360 ডিগ্ৰী ভিউজ দেখাই ল'ব বিচাৰিছোঁ। গোটেই সেউজীয়া হৈ আছে পথাৰখন, চাই লওক কি ধুনীয়া লাগে। আৰু এই আচলতে খেতিটো এনেই কৰিলে নহ'ব, তাত আপোনালোকে সাৰ মাৰিব লাগিব, হাল বাব লাগিব, ধুনীয়াকৈ আলি চালি কিনি কাষৰ মাৰিব লাগিব। আৰু এটা কথা ভাবকচোন বাৰু, এটা ধানৰ পৰাই গজালি মেলি আকৌ সিঁচে, সেইখিনিৰ পৰা কঠীয়া হয়, কঠীয়াখিনিৰ পৰাই আকৌ ধান হয় নহয়। কেনেকুৱা ভগৱানৰ আচৰিত লীলা বাৰু, ভাবকচোন বাৰু, ভাবিলেই বাৰু। মাত্ৰ সমাপ্ত কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। সোনকালে 2000 হ'বলৈ গৈ আছে, 2000 কৰি দিয়ক। আৰু এতিয়া পথাৰত ভাত চাত দিবলৈও যাব লাগে, গতিকে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিওঁ আৰু দেই, ধন্যবাদ।